নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ লালাবৰী আঞ্চলিক ৰাজহুৱা খেলপথাৰত। অইন বছৰৰ দৰে এইবৰেও লালাবৰী লোকপিয়ল বৰদলৈ ক্লাবৰ সৌজন্যত প্ৰাইজ মানি প্ৰতিযোগিতামূলক ফুটবল খেল চলি আছে। যিহেতু দ্বিতীয় ৰাউণ্ডৰ খেল চলি আছে, আজি খেলখন অনুষ্ঠিত কৰা হৈছে গড়েমাৰী ফুটবল দল বনাম কৰোভাজা ফুটবল দলৰ মাজত। সেয়েহে খেলখন যিহেতু নিৰ্ধাৰিত সময়ৰ ভিতৰত অমীমাংসিতভাৱে সমাপ্ত হৈছে, সেয়েহে ট্ৰাইবেকৰ খেল কিছু আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। DJ